সকলো আমাৰ বিটিআৰবাসী ৰাইজক আমি শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ যে আমি বিটিআৰবাসী হিচাপে আমাৰো পৰিৱেশৰ প্ৰতি এনভাইৰনমেণ্টৰ প্ৰতি এটা দায়িত্ব আছে, দায়বদ্ধতা আছে। আৰু আমি জানো যে বৰ্তমান যি ধৰণে গ্লোবাল ৱাৰ্মিঙৰ এটা পৰিৱেশ আহিছে আৰু যি ধৰণৰ ক্লাইমেট চেঞ্জৰ বিষয়ে গোটেই বিশ্বত এটা চৰ্চাৰ বিষয় হৈ গৈছে, সেই হিচাপে আমি এনভাইৰনমেণ্টক লৈ পৰিৱেশক লৈ আমি সকলোৱে এটা দায়িত্ব ল'ব লাগিব, ৰেছপনচিবিলিটি এটা ল'ব লাগিব যে আমাৰ পৰিৱেশটোক, আমাৰ এনভাইৰনমেণ্টটোক আমি কি ধৰণে ধুনীয়াকৈ ৰাখিব পাৰিম আৰু কি ধৰণে ফিউচাৰ জেনেৰেশ্যনৰ কথা চিন্তা কৰি যাতে পৰিৱেশটো আৰু যাতে বেয়া নহয়, আমাক যাতে ভাল কৰি তুলিব পাৰোঁ। আৰু সেইকাৰণে বিশেষকৈ নেচাৰৰ লগত, প্ৰকৃতিৰ লগত আমি যাতে কোনেও ধেমালি নকৰোঁ, প্ৰকৃতিৰ লগত যাতে আমি এটা ভাল যাতে এটা মানে আমাৰ যিটো এটা সন্মান যিটো জনাব লাগে সেইটো যাতে জনাওঁ। আৰু সেই হিচাপে আমি বিটিয়া চৰকাৰ ফালৰ পৰাও আমি গ্ৰীণ বড়োলেণ্ড মিছন বুলি আমি মানে এটা মিছন আকাৰে আমি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ, য'ত প্ৰায় 1 কোটি বৃক্ষৰোপণৰ মানে এটা পদক্ষেপ ইনিচিয়েটিভ আমি গ্ৰহণ কৰিছোঁ। আৰু তাৰ জৰিয়তে আমি জানো যে এইবাৰ আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত যিটো থিম আছে 2024 চনত, সেইটো হৈছে লেণ্ড ৰেষ্টৰেশ্যন, ডেজাৰ্টিফিকেশ্যন এণ্ড ড্ৰট ৰিজিলিয়েঞ্চ। তো এই থিমৰ ওপৰত বেছ কৰি আমি বিশেষকৈ আমাৰ ভূমিক কি ধৰণে এটা মানে স্বাস্থ্য ভূমি এটা পাব পাৰোঁ, যাতে গোটেই ভূমিখিনি আমি ভালকৈ সংৰক্ষিত কৰিব পাৰোঁ, যাতে ভাল অৱস্থাত থাকে। আৰু বিশেষকৈ যিটো মৰুভূমি অৱস্থাৰ পৰা আমি আমাৰ পৰিৱেশটো যাতে বচাব পাৰোঁ, এটা যাতে মৰুভূমি অৱস্থা যাতে নহয়, আৰু সেইকাৰণে বৃক্ষৰোপণটো বহুত অত্যন্ত দৰকাৰী, জৰুৰী। ইফালে আমি জানো যে আমাৰ পানীটোকো আমি অলপ মানে প্ৰিজাৰ্ভ কৰিব লাগিব। আমাৰ গ্ৰাউণ্ড ৱাটাৰ ইউছেজৰ ওপৰতো আমি যিহেতু বিটিয়া চৰকাৰ ফালৰ পৰা আমি এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ যে গ্ৰাউণ্ড ৱাটাৰ ডিপ্লেশ্যন যিটো হৈ আছে সেইটোক আমি কি ধৰণে মানে গ্ৰাউণ্ড ৱাটাৰ ইউছেজটো কমাব পাৰোঁ। আমাৰ প্ৰকৃতিয়ে যথেষ্ট দিছে। আমি ভূটান হিমালয়ান ফুট হিলছত যিহেতু বসবাস কৰোঁ, আমি বহুতখিনি আমাৰ ৰিভাৰ ৱাটাৰ বা আমাৰ ৱাটাৰৰ চ'ৰ্চটো আমি বহুতখিনি পাই আছোঁ। সেইটো আমি কি ধৰণে ব্যৱহাৰ কৰি আমাৰ গ্ৰাউণ্ড ৱাটাৰটো যাতে আমি প্ৰিজাৰ্ভ কৰিব পাৰোঁ, সংৰক্ষিত কৰিব পাৰোঁ, গোটেইখিনিৰ ওপৰত আমাৰ চৰকাৰে চিন্তা চৰ্চা কৰি আছে। আৰু সেই হিচাপত আমি চাইছোঁ যে আমাৰ বিটিয়া চৰকাৰৰ হৈ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নেতৃত্বত আজি ইয়াতো কুচুগাঁও অঞ্চলতো এই 1 হেক্টৰ জমিৰ ভিতৰত আমাৰ মানে এটা বৃক্ষৰোপণ কাৰ্যসূচী লোৱা হৈছে। তো মই সকলো আমাৰ যিমান বিটিআৰবাসী ৰাইজ আছে সকলোকে অনুৰোধ কৰিম যে আমি সকলোৱে যাতে বৃক্ষৰোপণৰ ওপৰতো যাতে মেইন ফ'কাছ দিওঁ, আমি ইম্পৰ্টেঞ্চ গুৰুত্ব যাতে দিওঁ। এতিয়া যি ধৰণে মানে আমাৰ এতিয়া উষ্ণতা বা আমাৰ যিটো এটা পৰিৱেশটো বা আমাৰ যিটো ৱেডাৰটো যি ধৰণে চেঞ্জ হৈ আছে, তো সেইটো আমি কি ধৰণে নিয়ন্ত্ৰিতভাৱে আমি ৰাখিব পাৰিম, ইক' ফ্ৰেণ্ডলি মানে দিশত আমি কি ধৰণে আগবাঢ়িব পাৰিম, সেইটোত চবেই চিন্তা কৰা দৰকাৰ। আৰু নিজৰ নিজৰ দায়িত্ব যাতে পালন কৰে। আৰু বিশেষকৈ গছবিলাক যাতে আমি কেতিয়াও যদি এটা কাটিব লগা হৈ যায়, যাতে কমচে কম 10খন আমি গছ যাতে বৃক্ষৰোপণ যাতে কৰিব পাৰোঁ, সেইখিনি আহ্বান জনাইছোঁ। প্ৰয়াস ইয়াতে কৰিছোঁ। তাতে এটা পাৰ্ট হ'ল আমাৰ প্লান্টিং অফ ট্ৰিজ, প্লান্টিং অফ স্পিচিছ, গতিকে এই এৰিয়াটো আমি ফৰেষ্ট ডিপাৰ্টমেণ্ট এলং উইথ আৰণ্যক আমি এইটো ইনিচিয়েটিভ লৈছোঁ। অৱশ্য প্লান্টিং মানুহ চবে ফ্ৰী ফৰ অল, ফৰেষ্ট ডিপাৰ্টমেণ্ট, আৰণ্যক, ইকো টাস্ক ফোর্স, SSB, এভরিওয়ান, অফকোর্স আমার স্টুডেন্টস, লোকাল পিপল, মানে এটা জয়েন্টলি আমি সব গছপুলি ৰুই আছোঁ, যিটো মানে ইট ইজ বিফিটিং ফৰ দিছ ডে। তো সেইটো মানে 1 হেক্টৰ আমি এৰিয়াটো লোৱা হৈছে। চ' এপ্ৰক্সিমেটলি হিচাপ কৰিলে আপোনাৰ 2500 হ'ব। যদিও প্লেণ্টেশ্যন হৈ থাকিব, এটা চিম্বলিক আমি এটা ষ্টাৰ্ট কৰিলোঁ আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে কাৰণে আমি কৰি আছোঁ। ছাৰ, যিটো গ্ল'বেল ৱাৰ্মিং আৰু আপোনালোকে অকল আজিৰ দিনটোকে বাছি লৈছে এনেকুৱা কথা আছে নেকি? এভৰিথিং হেজ ছাম হিষ্ট্ৰী। এইটো আপুনি 1972 যিটো ষ্টকহোম কনফাৰেঞ্চ আপুনি জানিব পাৰে, যিটো ডিচাইড হৈছে UN কনফাৰেঞ্চ হৈছিলে, ইয়াতে ডিচাইড কৰিছিলে যে জুন 5 টো ৱৰ্ল্ড এনভাইৰনমেণ্ট হ'ব লাগিব। এটা 12 দিনীয়া এটা প্ৰগ্ৰাম আছিল। ফাৰ্ষ্ট ডে ৱাজ চিলেক্টেড এজ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। তো কিন্তু একচুৱেলি 73 পৰা ষ্টাৰ্ট হ'ল। তো এনেকৈ হৈ আছে, প্ৰত্যেক জেগাত হৈ আছে। তো গতিকে সেইকাৰণে এইটো হৈছে প্ৰত্যেক এভৰি ইয়াৰ এটা কাণ্ট্ৰি এটা হোষ্ট কৰে, যেনেকৈ এইবাৰ আই থিংক চাউদি আৰবিয়া কৰি আছে, তেনেকুৱা চব কাণ্ট্ৰি কৰে। আৰু প্ৰত্যেকবাৰ আপোনাৰ UNৰ যেটা UNEP থাকে এনভাইৰনমেণ্ট প্ৰগ্ৰাম, তেওঁলোকে এটা মানে ডিচাইড কৰে কি হ'ব লাগে থিম। যেনেকৈ এইবাৰ আছে লেণ্ড ৰেষ্টৰেশ্যন, লেণ্ড ডিগ্ৰেডেশ্যন এণ্ড ড্ৰাউট ৰেজিলিয়েঞ্চ। তো গতিকে তেনেকুৱা প্ৰত্যেক বছৰ থাকে। তো দিছ ইজ এ পাৰ্ট অফ দেট ৱৰ্ল্ড এনভাইৰনমেণ্ট। তো ইটছ নট দেট অনলি এদিন কৰিব লাগে, কিন্তু এইটো এটা চিম্বলিকটো থাকিবই লাগিব, নহ'লে কেনেকৈ হ'ব।